नमस्कार सुस्यम स्वागतम ब्रह्मनाथ ষষ্ঠ তোমালোক সকলোৱে ভাল নহয় যোৱা কালাংখত আমি ব্যাকৰণ পঢ়িছিলোঁ ব্যাকৰণে ভাষা কাক বোলে ভাষা কেই প্ৰকাৰৰ আৰু ব্যাকৰণ কাক বোলে আমি সকলোৱে জানিলোঁ আজি আমি আমাৰ পাঠ্যপুথিখন প্ৰত্যেকে মোকলাই লোৱা আৰু লঘোণ কবিতাটো উলিয়াই লোৱা লঘোণ কবিতাটো কবি নৱকান্ত বৰুৱাৰ বিষয়ে আমি অলপ জানি ল'ব লাগিব প্ৰথমতে নৱকান্ত বৰুৱাদেৱৰ জন্ম হৈছিলে 1926 চনত 29 ডিচেম্বৰত নগাঁও জিলাত তেখেতৰ পিতৃৰ নাম আছিলে নীলকান্ত বৰুৱা আৰু মাতৃৰ নাম আছিলে স্বৰ্ণলতা বৰুৱানী তেখেতৰ দেউতাক বিদ্যালয় পৰিদৰ্শক হোৱাৰ উপৰিও এজন ভাল শিক্ষকো আছিলে তেখেতৰ তিনিজন ভাতৃ আছিলে দেৱকান্ত বৰুৱা জীৱকান্ত বৰুৱা আৰু শিৱকান্ত বৰুৱা তেখেতৰ ভাতৃ দেৱকান্ত বৰুৱা এজন কবিসকলৰ ভিতৰতে লেখত ল'বলগীয়া অন্যতম আছিলে নৱকান্ত বৰুৱাৰ শিক্ষা জীৱন নগাঁৱতে আৰম্ভ হৈছিলে আৰু 1941 চনত নগাঁৱৰ চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে মেট্ৰিক পাছ কৰে ইয়াৰ পাছত তেখেতে কলিকতাৰ শান্তি নিকেতনত উচ্চ শিক্ষাৰ বাবে যায় তাৰ পাছত তেখেতে 1947 চনত ইংৰাজী বিষয়ত অনাৰ্ছ স্নাতক সুখ্যাতিৰে উত্তীৰ্ণ হয় তাৰ পাছতে তেখেতে আলিগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু তেখেতে উত্তৰ প্ৰদেশৰ একে মহাবিদ্যালয়ত শিক্ষকতা হিচাপে কৰ্মজীৱন পাতনি মেলিছিলে তাত কিছুদিন শিক্ষকতা কৰাৰ পাছতে অসমলৈ ঘূৰি আহে আৰু তেখেতে অসমলৈ ঘূৰি আহি যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ত তেখেতে কৰ্মময় জীৱন পাতনি মেলে অধ্যাপক হিচাপে পিছত তেখেতে গুৱাহাটী কটন কলেজলৈ বদলি হৈ আহে আৰু তাৰ পৰা তেখেতে 1964 চনত উপাধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে ইয়াৰ উপৰি নৱকান্ত বৰুৱাই 1964 চনৰ পৰা 1967 চনৰ 3 বছৰ অসম চৰকাৰৰ উচ্চতৰ মাধ্যমিক পৰিষদৰ ইংৰাজী বিষয়ৰ ওপৰতো কাম কৰিছিলে ইয়াৰ সকলোবোৰ তেখেতে অসমীয়া সাহিত্য সভাৰ এটা সুন্দৰ সুকীয়া স্থান আছে এই সকলোবোৰ কৰাৰ উপৰি তেখেতৰ অসমীয়া সাহিত্য জগতত এটা সুকীয়া স্থান আছে 1990 চনত বিশ্বনাথ চাৰিআলিত অসম সাহিত্য সভাৰ সভাপতিত্ব তেখেতে কৰিছিলে বুজিছানে অসমীয়া সাহিত্যৰ তেখেতৰ জনপ্ৰিয় নামটো আছিলে এখুত ককাইদেউ বুজিছানে তেখেতৰ ৰচনাৰ বিখ্যাত কবিতা পুথি আছিলে মনত পৰণে অৰুন্ধতী ইয়াত নদী আছিল পলহ মহাকাব্যৰ পাণ্ডুলিপি ইয়াৰ উপৰি বহুতো কবিতা পুথি উপন্যাস গ্ৰন্থ আদি ৰচনা কৰিছিলে তেখেতৰ কবিতা পুথিবোৰ হৈছে সেই অৰণ্য সেই মহানগৰ জ্যোতি আৰু কেইটামান স্কেচ এটি দুটি 11টি তৰা ৰত্নাকৰ ৰাৱণা সূৰুযমুখী অংগীকাৰ মোৰ আৰু পৃথিৱী এখন স্বচ্ছ মুখাৰে দলঙৰ দামী ঘৰা সম্ৰাট তেখেতৰ ৰচনাসমূহ উপন্যাসো কৰিছিলে কপিলীপৰীয়া সাধু ককাদেউতাৰ হাৰ গৰামাৰ কুঁৱৰী মানুহ আটাইবোৰ দ্বীপ পতাচৰা অপদাৰ্থ অহিংসাৰ জুই আৰু অন্যান্য গ্ৰন্থ অসমীয়া গ্ৰন্থ তেওঁ ৰচনা কৰিছিলে অন্যান্য পুথি তাৰ ভিতৰত চন্দ্ৰশিল্পৰ ভূমিকা শিয়ালি পালেগৈ ৰতনপুৰ আহৰৰ জখলা মনৰ খবৰ ভূত উকাৰে ভূ নজনা জনাৰ খেল আৰু অনুবাদ গ্ৰন্থ তেখেতে অনুবাদ কৰিছিলে অনুবাদ গ্ৰন্থ আছিল তেখেতৰ এশৰ কবিতা আহতৰ মৰাল
নজৰুল ইছলামৰ কবিতা মুক্তধাৰা, কবিৰাই কয়। ইয়াৰ উপৰি তেখেতে বহুতো সন্মানৰ বঁটাৰ স্বীকৃতি লাভ কৰিছিলে। 1974 চনত অসম প্ৰকাশন পৰিষদৰ বঁটা মোৰ আৰু পৃথিৱীৰ কবিতা সংকলনৰ বাবে, আৰু 1975 চনত সাহিত্যৰ একাডেমী বঁটা ককাদেউতাৰ হাড় উপন্যাসৰ বাবে, 1976 চনত পদ্মভূষণ সন্মান লাভ কৰিছিলে, আৰু 1993 চনত অসম উপত্যকাৰ সাহিত্য বঁটা লাভ কৰিছিলে। অসমীয়াৰ সাহিত্যৰ এখুত ককাইদেউ জনপ্ৰিয় এই বৰুৱাদেৱৰ মহান ব্যক্তিজন 2002 চনৰ 14 জুলাই তাৰিখে মৃত্যুবৰণ কৰে। আমি আজি বৰুৱাদেৱৰ চমু পৰিচয় জানিলোঁ। এতিয়া কবিতাটো পঢ়ো দিয়া। লঘোণ। প্ৰত্যেকে ধৰি যাবা। একোকে নেখাওঁ আজি একেবাৰে ভোক নাই, আছে যদি আধা খীৰ চিৰা দিবি ভাল চাই। দৈ মোক নেলাগে গাখীৰৰ সৰ পালে, খেজুৰীৰ গুৰ নেকি লৈ আহ এইফালে। নাই যদি মালভোগ কল জাহাজী কলকে আন, আৰু একো নালাগেই এই হ'ব জলপান। আজি যদি অহা নাই ভীম সিং পালোৱান, তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান। পাপৰো আছে বোলে অঙঠাত শেকচোন, আচাৰো ওলাব পাৰে বিচাৰিলে চুক কোন। ৰৌ মাছৰ ভজা আছে তাৰো দুচকল দে, এই হ'ব লঘোণত আৰু একো নালাগে। আমি লঘোণ বুলি জানিলে এটাই কথা জানো যে লঘোণ মানে অনাহাৰ, কিন্তু ইয়াত লঘোণটো ইয়াত কি বুজাইছে চোৱাচোন। কবিতাটোৰ মাধ্যমেৰে আমি বুজিব পাৰিছোঁ কিমান বস্তু দৰকাৰ হৈছে। একোকে নেখাওঁ আজি, তেওঁ আজি একো নাখায় বুজিছানে, একেবাৰে তেখেতৰ ভোক লগা নাই। আছে যদি আধা খেৰ মানে 1 কেজিৰ আধা চিৰা দিবি ভাল চাই, তাকো ভাল চিৰা তেওঁ লাগে। দৈ মোক নালাগে, তেখেতক দৈও নালাগে। গাখীৰৰ সৰ পালে, গাখীৰৰ সৰ মানে গৰম গাখীৰৰ ওপৰত হোৱা চামনি। খেজুৰীৰ গুৰ নেকি, খেজুৰীৰ গুৰ আকৌ বৰ ভাল খাবলৈ বুজিছানে। লৈ আহ এইফালে। নাই যদি মালভোগ কল জাহাজী কলকে আন, তেওঁ মালভোগ কল প্ৰথমতে বিচাৰিছিলে, কিন্তু নাই যদি কি আনিব দিছে জাহাজী কলকে আনিব দিছে। আৰু একো নালাগেই এই হ'ব জলপান, আৰু তেখেতক আৰু নালাগে, এইখিনিয়ে তেখেতৰ জলপান হ'ব বুলি কৈছে। তাৰপিছত চোৱাচোন, আজি যদি অহা নাই ভীম সিং পালোৱান, তোমালোকে জানা ভীম সিঙে কিমান খায় নহয়নে। তাৰ বাবে ভাজি থোৱা দুটামান আলুৱান, আৰু ভীম সিঙৰ বাবে ৰান্ধি থোৱা ভাজি থোৱা আলু দুটামানো আনিব দিছে। পাপৰ আছে বোলে অঙঠাত শেকচোন, পাপৰ আমি অঙঠাত সেকি খাব লাগে, এই অঙঠাত সেকিব দিছে। আচাৰো ওলাব পাৰে বিচাৰিলে চুক কোন। আচাৰটো সকলো মানুহৰ ঘৰত থাকেই নহয় জানো, সেইকাৰণে বিচাৰি চাব দিছে চুক কোণত বুজিছানে। ৰৌ মাছৰ ভাজা আছে তাৰো দুচকল দে। লঘোণতো মানে মাছ অন্যান্য কথাৰ আহিবই নোৱাৰে ন, তাৰো দুচকল বিচাৰিছে, এই হ'ব লঘোণত আৰু একো নালাগে। চোৱাচোন কিমান বস্তু বিচাৰিছে তেখেতে। কবিতাটো তোমালোকে নিশ্চয় বুজি পাইছা। লঘোণ মানে অনাহাৰ, কিন্তু ইয়াত আমাক ইমানবোৰ বস্তু বিচাৰিছে। কবি পৰিচয় চোৱাচোন, আমাক চমুকে ইয়াত দিছে। অলপ আগতে আমি যি কবি পৰিচয় জানিলোঁ সেইটো বাৰু ক'লোঁ, কিন্তু তোমালোকে এইখিনিও এবাৰ পঢ়ি চোৱা। কবি নৱকান্ত বৰুৱাৰ জন্ম হৈছিলে 1926 চনত নগাঁও জিলাত। তেওঁ স্কুলীয়া শিক্ষা নগাঁৱতে শেষ হয়। তাৰপিছতে শান্তি নিকেতনৰ পৰা BA আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত MA পাছ কৰে। MA মানে স্নাতকোত্তৰ লাভ কৰে। তেওঁ কটন কলেজত অধ্যাপক হিচাপে কেইবাবছৰো কাম কৰি তাৰ পৰা অৱসৰ লয়। তেওঁৰ উল্লেখযোগ্য ৰচনাৱলী হ'ল সেই অৰণ্য সেই মহানগৰ, কপোলে পৰীয়া সাধু, আখৰৰ জখলা, ইটি দুটি 11টি তৰা, ককাদেউতাৰ হাড়, গৰমা কুঁৱৰী, কেৰেলোৱাৰ ৰেল ইত্যাদি। 2002 চনত তেখেতৰ মৃত্যু হয়। এইখিনি দিছে। আমি পিছলৈ অনুশীলনী আলোচনা কৰিম। আজিলৈ পাঠ সামৰিছোঁ। নমস্কাৰ।